নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আমাৰ ওচৰৰে ঠাইবিলাক দেখুৱাম। এতিয়া আবেলি হৈছে, মই ফুৰিবলৈ যাম আৰু আপোনালোকক দেখুৱাম আমাৰ ওচৰৰ ঠাইবিলাক। যদি ভাল লাগে ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে সৰু চাই কমেণ্ট এটা কৰি দিব। আৰু এতিয়া ভিডিঅ'টো জাষ্ট আৰম্ভ কৰোঁ। আৰু মোৰ পিছফালে আছে এনেকুৱা পথাৰ, সেউজীয়া পথাৰ, পুৰা মজাকে আহি আছে, চাব পাৰি ফ্ৰেণ্ডছ। আৰু আগে এনেকুৱা ভিউ মজা মই নাকৈ পুৰা এতিয়া গৈ আছোঁ আমাৰ অঞ্চলৰ সকলো অলপ জেগা দেখুৱাম আপোনালোকক, চাই থাকিব মজাকৈ পুৰা সূৰ্যাৰ পৰা এইটো সেউজীয়া পৰিৱেশ মজা। মই বেছিভাগ চাইকেলেদি ব্লগ দিম, আপোনালোকে চাই থাকিব মোৰ ব্লগবিলাক। চাইকেলেদি বেছিভাগ ব্লগ দিম। अरे कौन भौंक रहा है ये बदतमीज? এইটো খাল ফিচাৰী হয়, এইটোত বহুত মাছ থাকে। এতিয়া মই চাইকেল চলাম, ইয়াৰ পৰা নামিলোঁ। এইখন চাইকেল উঠিলে মোৰ চেণ্ডেলবোৰ কি গ'ল? চেণ্ডেলটো চিনি গৈছিলে, এইটো চাব পাৰে। চেণ্ডেল মই কি বান্ধি লৈছোঁ। ভিউটো মজা একেবাৰে। এই বৰচা এই চাইডে এইটো ভিউটো কাৰণে লাগিছে মজা ভিউ। আৰু মই চাব পাৰে পিছফালে সেউজীয়া আৰু এই চাইডে চাব পাৰে মজা একেবাৰে। আৰু নাজেৰে মজা সেউজীয়া, পিছফালে নিমখ আছে। মই ইয়াত আৰু এইটো আমি গৈ আছোঁ এতিয়া সেউজীয়াৰ মাজে পথাৰ আমাৰ ইয়াত। মই এনেকৈ মজা ভিডিঅ' দি থাকিম, আপোনালোকে চাই থাকিব, ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেকৈ বহুত চেষ্টা কৰিম। সেইটো কমাৰ গাঁও চক পাই গ'লোঁ। ধৰিছে এতিয়া মই ঘৰ যাই পোৱা নাই, অলপ দেৰি আছে ঘৰ যাব পোৱা। পুৰা আন্ধাৰ হৈ গৈছে অলপ মানে আমি আহোঁতে আন্ধাৰে হৈ গ'ল। এই আমি বাহঁতল পাইছোঁ, মজাকৈ গৈ আছোঁ ট্ৰাক জ্বলাই। এতিয়াও আমাৰ ঘৰৰ ফালে আৰু প্ৰায় 3 কিলোমিটাৰমান যাব লাগিব। তাৰ পৰাই আমি বিডিয়া চক পোৱাই নাই। এতিয়া মুক্তপুৰ পাম, আৰু মুক্তপুৰ আৰু অলপ গ'লে মুক্তপুৰ পাম। মুক্তপুৰৰ পৰাই ডাইৰেক্ট বিডিয়া চক, তাৰ পৰা আমাৰ ঘৰ। এতিয়া আমি গৈ আছোঁ 3জন। আন্ধাৰে হৈছে এতিয়া, মজাকৈ ট্ৰাক জ্বলাই গৈ আছোঁ। ঠিক আছে, চ' গাইছ এতিয়া আন্ধাৰ হৈছে আৰু আহি মুক্তপুৰ চক পাই গ'লোঁ। আৰু ইয়াৰ পৰা এতিয়া আমি ঘৰলৈ যাই আছোঁ। আমাৰ চক পোৱা নাই, এতিয়া আমি বিডিয়া চক আহি পালোঁ। আৰু ইয়াৰ পৰা ভিডিঅ'টো সমাপ্ত কৰোঁ। এইখন মোৰ চাইকেল, এই চক চাই লওক। এতিয়া ভিডিঅ'টো সমাপ্ত কৰক।